কফি ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট খোৱা পাৰ্টি ভাত খাবলৈ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। চ' আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ। এফালে যাবলৈ লৈছোঁ, ক'লৈ যাওঁ চব দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু গম পাব। আজি ভিডিঅ'টো স্পেচিয়েলে হ'ব বাৰু, চ' আপোনালোকে চাই থাকিব। মই এতিয়া ৰেডি হ'ব লাগিব, চ' ৰেডি হৈ লওঁগৈ, দেৰি হ'ব আৰু মানে আমি সোনকালে ঘূৰি অহাৰ কথা, যিহেতু অলপ দূৰ আছে জেগাটো। চ' ব'লক ষ্টাৰ্ট। মই এইখিনিতে কৈ থৈছোঁ যে এইটো মোৰ কোনো মেকআপ টিউটৰিয়েল ভিডিঅ' নহয় দেই। মই যিখিনি কৰিছোঁ মেকআপ নিজেই কৰিছোঁ, আৰু মই ইউটিউব আৰু ইনষ্টাগ্ৰামৰ পৰা চাই মেলি শিকি মেলি মই তেনেকেই কৰিছোঁ আৰু চেল্ফ মেকআপ। নাজানো কিমান পাৰফেক্ট হৈছে, বাট মই ট্ৰাই কৰিছোঁ। বিয়া সবাহ বা কিবা অকেজন থাকিলে আমি মাইকী মানুহবিলাকে ভালকৈ সাজি কাচি ওলাই গ'লে ভাল লাগে দিয়কচোন। তাতে আকৌ আমাৰ চব মাইকী মানুহবিলাকৰ এটাই কমন প্ৰব্লেম, কি কাপোৰ পিন্ধিম আৰু কোনযোৰ কাপোৰৰ লগত কেনেকুৱা গহনা মিলিব, কোনটো কালাৰ লিপষ্টিক লগাব লাগিব, আইশ্বেডো কেনেকুৱা কৰিব লাগিব। এনেকুৱা ক্ষেত্ৰত মোৰো বহুত বেছি কনফিউজন হয়, বাট আই ডোণ্ট হেভ টু ৱাৰি, কাৰণ ইউটিউব আছে। আৰু আজিকালি ইউটিউবত চববিলাক বস্তুৱে পাই যায়, মেকআপ টিউটৰিয়েলৰ পৰা আদি কৰি মেখেলা চাদৰ পিন্ধা টিউটৰিয়েল, শাৰী পিন্ধা টিউটৰিয়েল, একদম ষ্টেপ বাই ষ্টেপ চব বস্তুৱে ইমান ধুনীয়াকৈ মানে ভিডিঅ' পোৱা যায়। আৰু আজি মোৰ লুকটো চিম্পলে ৰাখিম বুলি ভাবিছোঁ, বহুত বেছি হেভি মেকআপ নকৰোঁ। আৰু দুখনকৈ যিহেতু বিয়া আছে, সেইকাৰণে চিম্পলকৈ মই লুকটো ৰাখিম বুলি ভাবিছোঁ। ভিডিঅ' কৰি কৰি মেকআপ কৰি থাকোঁতে মোৰ বহুত বেছি দেৰি হৈ গৈছিলে, আৰু মোৰ ইফালে কাপোৰো পিন্ধিবলগীয়া আছিলে। চ' সেইকাৰণে মই পটাপট ওলাই ৰেডি হৈ গ'লোঁ। আমি গৈ আছোঁ। গাইজ আমাৰ গাড়ীত অভাৰলোড হৈ গৈছে। এয়া তিনিজনীয়া জেগাত আমি গাইজ 4জন বহিছো, এইফালে আগফালে একদম আৰামত বহি গৈছে। সেয়া আমাৰ ড্ৰাইভাৰ দাদা, দেখিছে নহয় গাইজ, ইমান আমাৰ বিলৈ ফুৰিবলৈ গৈ গোটেই মহে খুৱাই। আমি বিয়াৰ ঘৰ পাই গ'লোঁ। এয়া আমি বিয়া ঘৰ আহি পালোহি, আৰু বিয়া আছিল আমাৰ নাগাজাংকা। মানে বহুতে হয়তো শুনিছে যোৰহাটত থকাসকলে, মৰিয়নিত আছে নাগাজাংকা নামৰ ঠাইডোখৰ। আৰু এইগৰাকী হৈছে কইনা, আৰু আমি সোমাই আহোঁতে দেখিছোঁ যে কইনাৰ ফটো ছেশ্যন চলি আছে। বিয়াখন আছিল আচলতে আমাৰ দেউতাৰ লগত একেলগে স্কুলতে কৰা বাইদেউ এগৰাকীৰ ননদৰ। আৰু ইণ্টাৰেষ্টিং কথা কি জানেনে, বিয়াখনলৈ সোমাই আহি অলপ দেৰি বহাৰ পিছতে মই বহুত মৰম লগা বাচ্চা এটা দেখিলোঁ, আৰু সি চাওকচোন মোৰ লগত ইমান ধুনীয়াকৈ কমিউনিকেট কৰিছে। থেংক ইউ। চেক খোৱা পাৰ্টি ভাত খাবলৈ লৈছোঁ। আমি এখন বিয়া খালোঁ, এতিয়া আকৌ নেক্সট বিয়াখনলৈ গৈ আছোঁ। আমি মানে নেক্সট লোকেশ্যনলৈ আহিছোঁ এতিয়া। বিয়া বিয়া খাই খাই আমনি লাগি গৈছে, আজি দিন কৰিছে। নেক্সট লোকেশ্যন বিয়াৰ আহি আছোঁ আৰু নাই। আৰু এইখন বিয়া মোৰ ননদৰ লগৰ ছোৱালীৰ বায়েকৰ বিয়া আছিল। চাওকচোন ডেক'ৰেশ্যনটো ইমান বেছি ধুনীয়া লাগিছে, য়েল্ল' আৰু হোৱাইটৰ কম্বিনেশ্যনটো সঁচাকৈ বহুত বেছি ভাল লাগে।
আৰু এইফালে আমাৰ কইনাৰ ফটো সেশন চলি আছে হেন্দুৰকনৰ হৈতে যে কইনাজনী সঁচাকৈ বহুত বেছি মৰম লাগিছে চাওকচোন আৰু যেহেতু এইটো সময়ত বহুত বেছি ভিৰ হৈ আছিল সেইকাৰণে ময়ো সুবিধা বুজি কইনাৰ লগত ফটো দুখনমান উঠি আহিলোঁ মুঠতে মই দুইখন বিয়াই গোটেই ফ্যামিলিৰ লগত বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ বাকি নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছোঁ বাই